আশা কৰো সকলোৰে ভাল। তো আজি ভিডিওৰ টপিকটো হৈছে যে এপল কোম্পানীৰ লোগোটো এনেকুৱা এপল টু এপল আৰু আধা খোৱা এপলটো কিয়। তো ভিডিওটো আৰম্ভ কৰিম, কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিয়ক, আৰু সাবস্ক্ৰাইব কৰাৰ সময়ত কাষৰে যিটো বেল আইকন থাকে নিশ্চয় প্ৰেছ কৰিব, যাতে মই আগলৈ নতুন নতুন ভিডিওসমূহ পোনপ্ৰথমে আপোনালোকে পাব পাৰে। তো ভিডিওটো আৰম্ভ কৰো। টপিকটো আছিল যে এপল কোম্পানীৰ লোগোটো আধা খোৱা এপল কিয়, হোৱাই। তো আপোনালোকে জানে যে এপল কোম্পানীয়ে আইপ্যাড, আইফোন আদি বিভিন্ন ধৰণৰ হাৰ্ডৱেৰ উৎপাদনৰ কাৰণে বহুত প্ৰসিদ্ধ, ফেমাস। কিন্তু তাৰ লগতে এই কোম্পানীটোৱে কিন্তু নিজৰ লোগোটোৰ বাবেও খুব ফেমাস। কিন্তু লোগোটো কিয় এনেকুৱা আপোনালোকে ইজিলি লয় হয়তো যে এপল কোম্পানীৰ লোগো এইটো, কিন্তু কেতিয়াবা ভাবিছেনে যে এটা আপেলটো দিব পাৰিলে হয়, আধা আপেল কিয় দিল বা আপেলটোৱে কিয় লল লগত। তো মই ভালকে ভিডিওটোত কৈ আছো, গতিকে ভিডিওটো সম্পূৰ্ণ চাব। ষ্টিভ জবছ তেওঁ নিজৰ কোম্পানীৰ নামটোৱে এপল ৰাখিছিল। আচলতে তেওঁ এই নামটো ৰখাৰ কাৰণ আছিল যে তেওঁৰ নিজৰ উত্তৰ কেলিফৰ্ণিয়াত তেওঁ নিজৰ এখন আপেলৰ বাগান আছিল। তো যেতিয়া তেওঁ কোম্পানীটো আৰম্ভ কৰিম বুলি ভাবিলে, তো তেওঁৰ পোনপ্ৰথমে নিজৰ বাগানখনক লৈ তেওঁৰ মাইণ্ডত নামটো আহি গল এপল। তো তেওঁ ডাইৰেক্টলি তেওঁ বাগানৰ পৰাই এপল নামটো চুজ কৰি কিনে কোম্পানীটোৰ নাম লোগোটোত এপলটো দি দিলে। তো তেনেদৰে এই এপল কোম্পানীটোক লৈ আলোচনা হৈ থকা সময়তে 1977 চনত ৰব জেনিফে এই এপলৰ লোগোটো তৈয়াৰ কৰে আৰু ষ্টিভ জবছক দেখাই দিয়ে, আৰু ষ্টিভ জবছে এই লোগোটো খুব বেছিকে পছন্দ কৰে, আৰু সেই লোগোটো আছিল আধা খোৱা আপেলটো। ষ্টিভ জবছে কিন্তু আপেলটো লোগো বনাইছিল, কিন্তু ৰব জেনিফে লোগোটো আৱিষ্কাৰ কৰিছিল অৰ্থাৎ লোগোটো বনাইছিল তেতিয়া কিন্তু তেওঁ আপেলটো গোটা বা সম্পূৰ্ণৰূপে দিয়া নাছিল, আধা খোৱাকে দিছিল। ষ্টিভ জবছে ৰব জেনিফে বনোৱা লোগোটো খুব বেছিকে পছন্দ কৰিছিল, কাৰণ এই এপলৰ লোগোটো ৰব জেনিফে মিউচুৱেল চায়েন্সৰ পিতৃ বুলি কোৱা এলিং টেনিনৰ স্মৃতিত বনোৱা হৈছিল। সেইবাবে ষ্টিভ জবছে এই লোগোটো খুব বেছিকৈ পছন্দ কৰিছিল। এলিং টেনিঙৰ মৃত্যু হৈছিল 1954 চনত, আৰু তেওঁৰ মৃত শৰীৰৰ ওচৰত অৰ্থাৎ তেওঁৰ নৰদেহৰ ওচৰত এটা আপেল পাইছিল, যিটো আপেল আধা খোৱা আছিল, আৰু সেই আপেলটোৰ ভিতৰত বিষ আছিল, অৰ্থাৎ বিষাক্ত আপেল এটা আধা খোৱাৰ ৰূপত এলিং টেনিঙৰ মৃতদেহটোৰ ওচৰত পোৱা গৈছিল। তো তেওঁৰ স্মৃতিতে সেই আপেলৰ আধা খোৱা আপেলৰ লোগোটো তৈয়াৰ কৰা হৈছিল, আৰু এনেদৰে আধা খোৱা আপেলৰ লোগোটো ষ্টিভ জবছে নিজৰ এপল কোম্পানীত দি দিছিল। তো এনেদৰে আহিল এপল কোম্পানীৰ লোগোটো আধা খোৱা আপেল দিয়াৰ কাৰণ। ভিডিওটো চাই যদি ভাল পায় তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, কমেন্ট কৰক। দেন নাও বাই বাই, টেক কেয়াৰ।